ৰাম ৰাম বন্ধু বান্ধৱীসকল, আপোনালোকে নতুন বছৰৰ প্ৰথম দিনটোত অৰ্থাৎ 1 জানুৱাৰী বুধবাৰে ঘৰৰ সকলো পৰিয়ালে খাওক এটা বস্তু। আপোনালোকৰ ঘৰখনত দৰিদ্ৰতা নাথাকে, আপোনালোকে উন্নতি কৰিবলৈ পাৰিব। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকৰ শৰীৰত বেমাৰ আজাৰ জীৱনতো নহয়। মানুহৰ আটাইতকৈ বহুমূলীয়া সম্পদ হৈছে নিজৰ শৰীৰ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে নিজৰ শৰীৰ সৌন্দৰ্য অৰ্থাৎ বেমাৰ আজাৰ নোহোৱা কৰি ৰাখিবলৈ আপোনালোকে পোনপ্ৰথমতে সেইদিনা বুধবাৰে মৰ্ণিং উঠি আপোনালোকে গা পা ধুই এটা ঘটিত পানী ল'ব আৰু আপোনালোকে তুলসী গছৰ এপাত সেই পানীখিনি দি আপোনালোকে সূৰ্যৰ ফালে নমস্কাৰ কৰিব আৰু আপোনালোকে সেই পানীখিনি খাই দিব। তেতিয়াহ'লে আপোনালোকৰ সৰ্বশৰীৰ তুলসী পাতে শুদ্ধ কৰিব। আপোনালোকৰ ভিতৰি হৈ থকা বেমাৰ আজাৰ সকলোবোৰ নাশ হ'ব। আপোনালোকৰ শৰীৰটো উজ্জ্বলময় হ'ব। লগতে বন্ধু বান্ধৱীসকল, আপোনালোকে কেঁচা শাক পাচলিৰ লগতে দাইল খাবলৈ চেষ্টা কৰিব 1 জানুৱাৰীৰ সময়ত, কাৰণ দাইলটো আমাৰ মা লক্ষ্মীৰ শুভ বুলি মনা হয়। গতিকে আপোনালোকে কেঁচা শাক পাচলিৰ লগতে কমলাও খাব, কাৰণ কমলা কালাৰ মা লক্ষ্মীৰ প্ৰকৃত কালাৰ, আৰু সেইকাৰণে আপোনালোকে কমলা লগতে ফল মূল বিভিন্ন ধৰণৰ বস্তু আপোনালোকে কেঁচা শাক পাচলি আদি সকলোবোৰ খাদ্য হিচাপে গ্ৰহণ কৰিব। তেতিয়াহ'লে আপোনালোকৰ বছৰটোলৈ বেমাৰ আজাৰ নাহে গাত, আপোনালোকে সুস্বাস্থ্যকৰ হৈ থাকিবলৈ পাৰিব। লগতে বন্ধু বান্ধৱীসকল, আপোনালোকৰ সন্তানক হনুমানজীৰ এখন ফটো আনিবলৈ দিব। 1 জানুৱাৰীৰ সময়ত আপোনাৰ সন্তানক সেই হনুমানজীৰ ফটোৰ ওপৰত বগা পুষ্প দিব লগতে ধূপ ধূনা জ্বলাব আৰু আপোনালোকে হনুমান চালিচা শুনিব বা পাঠ কৰিব। শ্ৰৱণ কৰিলেও হ'ব বা পঢ়িলেও হ'ব। আপোনালোকে এইখিনি নিয়ম কৰিলে আপোনালোকৰ সন্তান আগন্তুক বছৰটোলৈ ভাল নম্বৰ সহিত পাছ কৰিবলৈ পাৰিব, ভাল এজন দেশৰ নাগৰিক হ'বলৈ পাৰিব। আৰু বন্ধু বান্ধৱীসকল, যিখিনি নিয়ম মই ক'লোঁ সেইখিনি নিয়ম যদি আপোনালোকে পালন কৰে, তেতিয়াহ'লে আপোনালোকৰ 2025 চনৰ পৰা 30 চনলৈ আপোনালোকৰ বছৰটোলৈ শৰীৰ ভালে থাকিব। লগতে আপোনালোকৰ কোনো চিন্তা নহ'ব, আপোনালোকে জীৱনত উন্নতি কৰিবলৈ পাৰিব। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকৰ আৰু কি মতামত আছে মোক কমেণ্ট যোগে এবাৰ জনাব।